কেনে লাগিছে ভাইটি ৰাতি 8টা বজাতো কাম কৰি থকা আৰু আহিবা ঘৰ জোঁৱাই কেনে লাগিছে তোমাৰ চাকৰি বাল্টি দুটা মই মানে অলপমান কনজুজ অকণ কমজোৰো নহয় কনজুজ কমাই নিও আমাৰ ঘৰ জোঁৱাইহে দিনকাল বেয়া আহিবি আৰু ঘৰ জোঁৱাই ঘৰ জোঁৱাই যাতে সপোন নেদেখে আৰু আমাৰ আহি পেলাই পস্তাইছে যাবলৈও পৰা নাই আৰু কি কৰিব নেৰা নেপৰা বৰষুণৰ নিচিনা লাগি থাকে আৰু সুস্তি বোলে তাকলিটোত কোনে উঠাব চাওঁচোন দে সুস্তি বোলে আইও এইটো সুস্তি মানুহটোৰ কথা চাব দে আপোনালোকে সুস্তি বোলে নিজে দাঙি লওঁ উঠোৱা মেলো আইও মাৰে তেতিয়া মই বেছি গধুৰ আছিলোঁ এইবোৰ আমাৰ পোৱালীবিলাকক শুবলৈও হোৱা নাই এইবোৰ কৰিবলৈও হোৱা নাই খেতে মাৰি থাকে কি জানো ভাল পায় ৰাতি আন্ধাৰখনত গৈ আছোঁ ভূতৰ লেখীয়া নহয় মানুহ লেখীয়াই গৈ আছোঁ আৰু এইটো মোৰ বাৰী দেই ইয়াত মূলা আছে ইয়াত সৰিয়হ আছে ইয়াত লাই আছে এইফালে জাতিলাও তিতা কেৰেলা আৰু এইটো আমাৰ ইয়াত গাঠিয়াহঁত শুই আছে গাঠিয়া মাত দেচোন গাঠিয়া ইহ মাত দিছে এই চাকচোন এন্ধাৰখনত দুদুৰ মুদুৰকৈ গৈ থাকিবলৈ ক'ৰবাত উজুত পুজুত খাই পৰিম ধৰিম হ'লেও কি কৰিব মানুহজনে ইনকাম কৰি খুৱাইছে যেতিয়া মানুহজনে যেনেকৈ ক'লেও হ'লেও খাবই লাগিব কৰিবই লাগিব আজি খুৱাম বুলি ক'লে আজি কাম কৰ তেতিয়া ভাত খাব পাবি বুলি ক'লে এয়া আমাৰ ৰাতি মানে আমি কি কৰি লৈছোঁ যোগাৰ इम्तिहान का घड़ी देखो ये हमारा इम्तिहान की अभी तो चार्ज लगा के आया था मेरे को निकाल दो ना मेरे मुंह में है ना वाली बिछाई ऐसे पैक कोई তাৰমানে আজি দীঘলকৈ কৰিবলগীয়া হ'ল এইফালে আধাটো এইফালে পুৰা দীঘল ঘৰ যোৱাই আজি অৱস্থা বেয়া বোলে এতিয়ালৈকে ভাত চব্জি একো নাই কিন্তু বনাব লাগিব কাঁহী বাচন ধুব লাগিব পানী ফিল্টাৰো নাই পানী ফিল্টাৰো কৰিব আছে ঘৰ যোৱাই ৰাতি গা ধুবনে নাই ৰাতিখন গা ধোৱা মানে আৰু গৰম পানী কৰি দিব লাগিব ঘৰ যোৱাই গা নুধুলে নহ'ব নহয় পোৱালি আহি পাই গ'ল বেটুহঁত এয়া যোনফালে যায় মানুহ সেইফালে যায় তাৰমানে মাক নাই মাক নথকা পোৱালিয়ে অৱস্থা অনাই বনাই ঘূৰি থকা এতিয়া মোৰ কাম আহি গ'ল এইখিনি এতিয়া লেবেল মাৰিব লাগিব নহয় কেতিয়া মোৰ বাৰী আহিলে মানুহজন গুচি গ'ল এই ৰাতিখন নিজান একো নাই মানুহ দুনুহ ঘৰ নাই বাঁহৰ তলি অকলে আছোঁ আৰু ওচৰতে আছে পুখুৰীটো মাছ এৰিছোঁ কিনিবলৈ সক্ষম নহয় জৰে তৰে পৰা মাছ ধৰি লৈ এৰি দিছোঁ ঐ পলি কাম কৰিবি ঐ কাম কৰিবি
লাইট এটা এনেকৈ ফিটিং কৰি লৈছোঁ 150 টকীয়া লাইট চাৰ্জাৰিং লাইটটো কামটো পাইছোঁ নে নোৱাৰিছোঁ নাজানো আৰু হাজিৰা দিবলৈ সক্ষম নহয় যে হাজিৰা মানুহে যোগালী এটা লগালে নহ'লেওতো আপোনাৰ 350 মান দিবই লাগিব মিস্ত্ৰী এটা লগালে 500 মান টকা দিবই লাগিব যোগালী আৰু হাজিৰা কিমান নাই নাজানো বাৰু তথাপিও মোৰ অনুভৱৰে কৈছোঁ ঐ কি কৰিছ তহঁতে ৰাতিখন কি খাব পাবি কেঁচু খাব পাবি নে শিলগুটি খাবি হ'ব থাক গয়া হে ৰে বাবু